এইটোৱে আছিলে খানাপাৰাত দুৰ্ঘটনা হোৱা স্কৰ্পিঅ', য'ত এটা ল'ৰা আৰু এটা ছোৱালী লগে লগে নিহত হয় আৰু এটা ছোৱালী আহত থাকে, যাৰ ট্ৰিটমেণ্ট এতিয়া হস্পিটেলত হৈ আছে। তো যাৰ ফলত আমি বাইক হওক সৰু গাড়ী হওক সদায় হুঁচিয়াৰ হিচাপত চলাব লাগে, নহ'লে যে আমাৰ দুৰ্ঘটনা হোৱাত টাইম নালাগিব আৰু আমাৰ ইমান দামী জীৱনটো কিবা এটা ভুলৰ কাৰণে অলপতে শেষ হৈ যাব। সেইটো হিচাপত চবে যাতে তাৰ যান বাহন যিটো নিয়ম, যিটো ট্ৰাফিক ৰুলছ, সেইটো মানি যাতে চবে লাহে লাহে চলাই নিজৰ জীৱনটো ভালকৈ পোহপাল দিব। মই ডিউটি শেষ কৰি গণেশগুৰি হৈ ৰুমলৈ গৈ আছিলোঁ। দিছপুৰ থানাৰ আগত স্কৰ্পিঅ'খন দেখা পালোঁ। যোৱা 2 দিন ধৰি এইটো দুৰ্ঘটনাৰ নিউজ চলি আছে কেইবাটাও চেনেলত। তো সেই নিউজবিলাক যেতিয়া চাই আছিলোঁ, চাই থকা সময়ত এই কমেণ্টবিলাক পঢ়ি আছিলোঁ, য'ত বহুতে বহুত ধৰণৰ কমেণ্ট কৰিছে। সেই কমেণ্টবিলাক পঢ়ি আমি এইটো স্পষ্ট যে গাড়ীখন বেছি স্পীড থকাৰ ফলত যিটো দুৰ্ঘটনাত মানুহ আফচোচ কৰিব লাগিব, সেইটো নকৰি বেলেগকৈ কিবা কিবি লিখিছে। তো এনেকুৱা দুৰ্ঘটনাৰ সন্মুখীন যাতে কোনো নহয় তাৰে কামনা কৰোঁ। সুস্থ থাকক, পৰিয়ালক শান্তি থাকক। গাড়ী এইটো এক্সিডেণ্ট একোৱেই নাই, চব ভালকৈ দেখাই দিছোঁ। আপোনাৰ আগৰ যিটো শ্ব' আছে একেবাৰে মানে অৱস্থাই নাইকিয়া হৈ গৈছে।